গোৱালৈ যদি আপোনালোকে যায় তেনেহ'লে ক'ত ক'ত যাব কি ফুৰিব তেন্তে চাওক এইটো ভিডিঅ' লেণ্ডিং কৰিয়ে গোৱা এয়াৰপৰ্টৰ পৰা প্ৰথমতে এখন টেক্সি ল'ব নৰ্থ গোৱালৈ আৰু যদি আপোনালোকে পুৱা গৈ পায় তেনেহ'লে হয়তো 12টামান বজাত আপোনালোকে নৰ্থ গোৱা গৈ পাব 1 ঘণ্টামানৰ ৰাস্তা এইটো বৰ ধুনীয়া ৰাস্তা এইটো উপভোগ কৰিব আৰু তাত ৰেষ্ট লৈয়ে আপোনালোকে সুন্দৰকৈ ওলাই আহিব বাগা বিচলৈ বাগা বিচৰ পৰিৱেশটো দেখিয়ে আপোনাৰ ভাল লাগি যাব মস্তি কৰিব পাৰিব সঁচাকৈ বিৰাট ধুনীয়া কেৱল দিনতেই নহয় ৰাতি ইয়াৰ পৰিৱেশ আৰু বেছি ভাল লগা হৈ যায় কেৱল মিউজিক ডান্স পাৰ্টি মানে ফুল মস্তি আপোনাৰ যি মন যায় তাকে আপোনালোকে কৰিব পাৰিব মুঠতে সঁচাকৈ ভাল লগা পিছদিনা আপোনালোকে আৰু এখন গাড়ী লৈ ল'ব টেক্সি এখন ভাড়া কৰিব তাৰপিছত ওলাই যাব ডলফিন চাবলৈ আমি আহি পালোঁ ডলফিন ট্ৰিপ আৰু ইয়াতে দেখিছে নহয় বোট আছে আৰু এই বোটেৰে লৈ যাব আৰু তেওঁলোকে আমাক ইয়াতে ডলফিন দেখুৱাবলৈ আপোনালোকে প্ৰথমতে টিকেট কাটিব লাগিব আমি টিকট কাটিলোঁ 350কৈ লৈছে এজনৰ 700 টকা দুজন আহিলে আমি এতিয়া বোটত উঠিব লৈছোঁ আৰু এয়া সাজু নাও এইদৰে আপোনাক নাৱেৰে লৈ যাব আৰু এইখিনি মাছমৰীয়া নাও যিখিনি মাছ মাৰে তাতে বৰ ধুনীয়া ইয়াতেও ভাল লাগিব ডলফিন দেখেনে নেদেখে ক'ব নোৱাৰোঁ কিন্তু এই নাৱত গৈ সাগৰৰ মাজত ভাল লাগে আৰু এই যিটো দেখিছে এইটো কালাপানীৰ জেল এইখন কালাপানীৰ জেল বুলি কয় এই যে ঘৰটো দেখিছে ইয়াতে হাছিনা মান যায়গি হিন্দী ছবিখনৰ শ্বুটিং হৈছিলে য'ত সঞ্জয় দত্ত গোবিন্দ আৰু অনুপম খেৰ আছিলে ইয়াতেই শ্বুটিং হৈছিলে এইটো বাংলত বৰ ধুনীয়া বাংলো আৰু ওপৰত আহি আপোনালোকে কালাপানী জেলত সোমালে এই গেটেৰে সোমাব পাৰিব তাৰপিছত আপোনালোকে চাব পাৰে ফৰ্ট আগোদা কিছু ফৰ্ট আগোদা গোৱাৰ ফৰ্ট আগোদা আগোদাৰ অৰ্থ হৈছে পানীৰ স্থান আৰু এইটো পৰ্তুগালসকলে নিৰ্মাণ কৰিছিলে 1510 খ্ৰীষ্টাব্দতে আৰু এইটো শিলৰ হয় এইটো সুৰক্ষাৰ কাৰণে তেওঁলোকৰ পৰ্তুগালীসকলৰ সুৰক্ষাৰ কাৰণে নিৰ্মাণ কৰা হৈছিল ফৰ্ট আগোদা চোৱাৰ পিছত আপোনালোকে যদি ট্ৰেডিশ্যনেল কিবা এটা খাব বিচাৰিছে খাই আপোনালোকে আকৌ হোটেললৈ গুচি আহক কিছু সময় ৰেষ্ট লওক আৰু তাৰ পাছতেই ৰাতি আপোনালোকে ওলাই যাওক গোৱাৰ আটাইতকৈ ফেমাছ যিটো টিটোলেণ্ড আৰু এই টিটোলেণ্ডত গোটেই নিশা পাৰ্টি হৈ থাকে ডান্স আপোনাৰ যেনেকৈ মন যায় পূৰা ফুল মস্তি আৰু ইয়াতে দেখিছে নহয় যিসমূহ বাৰ বা পাব আছে তাত এইদৰে ফৰেনাৰবিলাকে নাচি থাকে অৱশ্যে এটা কথা মনত ৰাখিব ভিডিঅ' বা ফটো লওঁতে কিন্তু সাৱধান তেওঁলোকে কেতিয়াবা গালিও পাৰে কিন্তু ফটো বা ভিডিঅ' তেনেকৈ ল'ব নিদিয়ে আজিকালি সেইকাৰণে সাৱধান আৰু ইয়াতে কিবা কিনিলে কিনিব পাৰে মুঠতে ইয়াতে পুৱা 5-6 বজালৈকে পাৰ্টি হৈ থাকে 5-6 বজালৈ ডান্স মস্তি ইয়াতে হৈ থাকে আপোনালোকে ইয়াতে নোযোৱাকৈ নাথাকিবই তাৰ পাছত আপোনালোকে যাব পাৰে গোৱাৰ এইটো পাৰা ৰোড আৰু ইয়াতে শ্বাহৰুখ খান আৰু আলিয়া ভাটে ডিয়াৰ জিন্দগী ছবিখনৰ শ্বুটিং কৰিছিল আৰু তাৰ পাছতে ফেমাছ হৈছিলে এইটো ৰোড সঁচাকৈ ভাল লগা আপোনালোকে এইটো ৰোডত যাব পাৰে আৰু সেই ৰোডটোৰ পৰা আপোনালোকে ওলাই আহিব কন্দুলিম বিচ এই বিচখনত সঁচাকৈ ভাল লগা আৰু ইয়াতে বজাৰ এখনো আছে আপোনালোকে কিবা কিনিলে কিনিব পাৰে বাগা বিচতকৈ অলপ বেলেগ কিন্তু ভাল লাগে ইয়াতে মাছাজ ল'ম বুলি ক'লে ল'ব পাৰে মুঠতে সঁচাকৈ ভাল লগা আৰু সাগৰৰ ঢৌবোৰ যথেষ্ট ডাঙৰ এবাৰ আহিছোঁ কন্দুলিম বিচলৈ গোৱাৰ এখন বিচ আৰু বাগা বিচ আমি ঘূৰিলোঁ কিন্তু কন্দুলিমত আহিব আপোনালোকে এইখন বিচ অকণমান বেলেগ ভাল লাগিব ইয়াতে আহি যদি গোৱা ফুৰে তেনেহ'লে কন্দুলিমলৈ এবাৰ আহিব আৰু চাব পাৰিব খুব ধুনীয়া এটা পৰিৱেশ কাৰণ সাগৰৰ ঢৌবোৰ যথেষ্ট ডাঙৰ আপোনাৰ ওচৰত যাবলৈ ভয় লাগিব বাগাখনতকৈ কিছু পৃথক এইখন হৈছে কন্দুলিম বিচ আৰু এইখন আপোনালোকে চাব পাৰে ইয়াৰ পিছত চাউথ গোৱাটো চাবলগীয়া আৰু বহুত কিবা কিবি আছে মই এটা নেক্সট ভিডিঅ'ত কি চাব ক'ত যাব মই সবিশেষ জনাম কিন্তু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব